নহ'লেও 8 তাৰিখে ৰবিবাৰৰ পৰা আমি ইনডোৰ পেচেণ্ট এডমিশ্যনো আৰম্ভ কৰিম। আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ এটা ইনস্পেকশ্যন এই মাহত হ'ব, ছেকেণ্ড ইনস্পেকশ্যন মাৰ্চত হ'ব, আৰু দুয়োটাতে যাতে আমি সফলতাৰে উত্তীৰ্ণ হৈ জুন জুলাই মাহত যাতে ইয়াতে আমি ফাৰ্ষ্ট বেচ ষ্টুডেণ্ট এডমিশ্যন দিব পাৰোঁ, সেই দৃষ্টিৰে সকলোৱে চেষ্টা কৰিছে আৰু ময়ো ভাবোঁ যে আমি সফল হ'ব পাৰিম। স্যার ইয়ার আগৰ আপোনালোকে নিযুক্তিতকৈ কলেজখনক গুৰুত্ব দিয়ক। নিযুক্তিটো হৈ থাকিব, 70তকৈও বেছি ইয়াত নিযুক্তি হৈ আছে, কিন্তু নিযুক্তিৰ কাৰণে মেডিকেল কলেজখন হোৱা নাই, আৰ্তজনৰ সুবিধাৰ কাৰণে হৈছে। চাকৰিত বেছি গুৰুত্ব দিলে কলেজখন বন্ধ হ'ব, দুটাৰ এটা লাগিব নহয়। সেইকাৰণে এই কলেজ বন্ধ কৰি দিয়ক। তেতিয়া মইতো মেৰিটৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰোঁ নহয়, কিন্তু মোক জেলত লৈ যাব, মই ৰাকেশ পাল হ'ম নেকি? গতিকে কাৰ্বি আলঙৰ মেক্সিমাম মানুহক সুবিধা দিয়া হৈছে। ৰিটেন কাৰ্বি আলঙৰ গাঁৱে গাঁৱে পৰীক্ষাৰ চেণ্টাৰ পতা হৈছে, যিটো অসমৰ হিষ্ট্ৰীত আগত কেতিয়াও হোৱা নাই। যিমান নাৰ্ছ কাৰ্বি আলঙৰ ছোৱালী আছে সকলোকে নিযুক্তি দিয়া হৈছে, কিন্তু এইখন মেডিকেল কলেজত নিযুক্তিত গুৰুত্ব দিব নালাগে। ডিফুৰ ৰাইজে এখন মেডিকেল কলেজ পাইছে, সেইটো বেছি চিন্তা কৰিব লাগে। স্যার আপোনাৰ চৰকাৰ টু চাইল্ড পলিচি আইন লোৱাটো 6 শিডিউল ডিষ্ট্ৰিক্টক ৰেহাই দিয়া 6 শিডিউলৰ ওপৰত ডিপেণ্ড। 6 শিডিউলে যদি বিচাৰে যে তেওঁলোকৰ চাকৰি বাকৰি তেওঁলোকৰ নৰ্মছ তেনেকুৱা হ'ব নালাগে, এইটো 6 শিডিউলৰ এক্সিকিউটিভ কাউন্সিলে যি সিদ্ধান্ত ল'ব সেইটোৱে হ'ব। স্যার এইখিনিতে এটা ফুৰিবতো আহিব পাৰিব, আজি ময়ো ফুৰিব আহিব পাৰোঁ, মই থাকিব পাৰোঁ জানো? ভাৰতীয় নাগৰিকত্ব পালেও আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্বি আলঙত আহিব পাৰিব জানো? ফুৰিব আহিব পাৰিব, চাহ খাব পাৰিব, আকৌ গুচি যাব লাগিব নাই? মইতো ইয়াত মাটি বাৰী ল'ব নোৱাৰোঁ নে পাৰোঁ? মোৰ মতেদিতো নোৱাৰি। মই আজি 10 বছৰৰ পৰা তুলিৰাম ৰংহাঙক ৰিকুৱেষ্ট কৰি আছোঁ যে ডিফুত মোক 2 বিঘা মাটি দিয়ক, ইয়াতে থাকোঁ বুলি কৈছে, ইয়াতে দিব নোৱাৰিব। গতিকে কেব আহিলেও সেই নিয়মটো বাহাল থাকিব। তাৰমানে 6 শিডিউল কাউন্সিলে নিবিচৰালৈকে ইয়াত কোনোবা ভাৰতীয় নাগৰিক হ'লেও কাৰ্বি আলঙত তেওঁলোকে বেহা বেপাৰ থকা কৰিব নোৱাৰিব। ফুৰিবতো আহিব পাৰিব। স্যার কেব আহিব বুলি আপুনি কিমান আশাবাদী? 10 তাৰিখৰ আগতে আহিব ভাই। ইয়াত আশাৰ কথা কি আছে? 10 তাৰিখৰ আগতে আহিব। পাৰ্লিয়ামেণ্টত বিজেপিৰ মেজৰিটি থকালৈ আশা কৰিব পাৰি যে পাছো হৈ যাব। যদি পাৰ্লিয়ামেণ্ট